हेलो एभ्रिवान गुड मर्निंग कि खबर आपलोकर आशा करो आपलोक सकलोरे खबर बहुत ভাল मोर पम्पीर अन्य এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি ৰাতিপুৱাৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰি দিছো এটো কাৰণতে এতিয়াতো গা পা ধুই আহিলো আৰু মই আজি মানে আমাৰ ঘৰত বুলিয়ে ক'ব পাৰি আৰু মানে দাদাহঁতৰ ঘৰত আজি স্পেশাল পূজা এখন আছে আৰু আজিৰ এই দিনটোলৈকে মানে সকলোখিনি মানুহে ওচৰৰ মানুহখিনি আলহী চলহী আৰু সববিলাক মানুহে মানে আজিৰ এই স্পেশাল দিনটোৰ কাৰণে বহুত অপেক্ষাৰে ৰখি থাকে আৰু ময়ো যিহেতু এই বছৰ ইয়াতে প্ৰথম সেইকাৰণে মোৰো মানে এই পূজাখন চাবৰ কাৰণে মানে এই দিনটো চাবৰ কাৰণে বহুত ময়ো অপেক্ষা কৰিয়ে আছোঁ দিয়কচোন তাকে আজি পূজাত গৈ আছো আৰু পূজাত গৈ কি হয় কি নহয় কেনেকুৱাকৈ কি কৰে কেনেকুৱা নিয়মত ইয়াতে পূজাবিলাক কৰে গোটেইখিনি যিমানখিনি পাৰোঁ আৰু মই যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোককো দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিম যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকে তেতিয়াহ'লে চাই থাকিব পাৰে আৰু কি পূজা জানিবৰ কাৰণে আপোনালোকেতো ভিডিঅ'টো লাষ্টলৈকে চাবই লাগিব বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে আৰু যদি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে যদি ভাল পাইছে ভিডিঅ'টো চাই তেতিয়াহ'লে লাইক এটা কৰি দিবলৈ নাপাহৰিব আৰু যদি প্ৰথমবাৰৰ বাবে চাই আছে মোৰ চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভণি কৰি দিওঁ এতিয়া ৰাতিপুৱা আহিছোঁ আমাৰ ৰাতিপুৱাৰ ঘৰৰ পৰিৱেশটো দেখুৱাই দিম ইয়াতে জান আৰু মইনা ধুনীয়াকৈ শুই আছে আৰু এইফালে মই চাকিৰ কাৰণে হিহা কাটি পেলাই থৈ দিছোঁ জান মইনাৰ ওচৰতে থৈ দিলোঁ তাৰপাছত আৰু পূজাত দিবৰ কাৰণে ওচৰৰে বৌহঁতৰ দাদাক কৈ থৈ দিয়ে আছিলে এই কচু লাগে এই যে এই ডাঙৰ কচুটো যে এই কচু লাগে সেইকাৰণে মই ইয়াতেই থৈ দিলোঁ মাহঁত গ'ল যিহেতু তাৰপাছত আৰু পূজাত বলি দিয়ে কিবা কিবি বস্তু যিহেতু বস্তু কিছুমান দিছে চাকি দিওঁ এইবিলাকতো জানেই আৰু পূজাত প্ৰয়োজন হয়েই সেইবিলাক বস্তুৰ তাৰপাছত কিছুমান বস্তু তেনেকুৱাকৈ দিয়া গৈছে আমাৰো আৰু বলক তেন্তে আজি যিমানখিনি পাৰোঁ দেখুৱাই থাকিম আপোনালোকক ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব দেই গাইজ এতিয়া যাবৰ কাৰণে মই কাপোৰ চাপোৰ উলিয়াই পেলাই পিন্ধিব লাগিব আৰু এইফালে বিচনা ঠিক কৰাই নাই আজি এনেকৈ থৈ দিছোঁ মানে ৰাতিপুৱা সোনকালে উঠি কাম চাম কৰি ভাগৰ লাগিছে নিজৰ বিচনাখনত উঠিছে কাম কৰি ঠিক কৰিবৰ কাৰণে ইচ্ছাই নাযায় তাকে এতিয়া যাবৰ কাৰণে ৰেডি হৈ আছোঁ আপোনালোকক কাপোৰ চাপোৰ পিন্ধি লগ পাই আছোঁ দেই গাইজ এতিয়া মই কাপোৰ চাপোৰ পিন্ধি ৰেডি হৈ গ'লোঁ মানে কাপোৰযোৰহে পিন্ধিলোঁ কাপোৰযোৰ কেনেকুৱা লাগিছে গাইজ জনাবলৈ নাপাহৰিব দেই ভাল লাগিছে নে গাইজ তো মই এতিয়া কাপোৰযোৰ পিন্ধি পেলাই ৰেডি হৈ ল'লোঁ বাৰু মুখত একো খোহাই নাই এতিয়ালৈকে বহুত গৰম বহি লৈছোঁ অলপমান মই এতিয়া পূজা ঘৰত আহিলোঁ পূজা ঘৰত আহি পেলাই বাটৰ পৰাই এবাৰ চাইছোঁ ভিতৰৰ ফালে মানুহ ইমান নাই বাৰু এতিয়া ৰাতিপুৱা যিহেতু এতিয়া পানী তুলিব যাবৰ কাৰণে গোটেইখিনি মহিলা মানুহ ৰেডি হৈ আছে আৰু বাকী পূজা পাতল কৰিবৰ কাৰণে বাকী ৰেডিখিনি কৰি আছে যা যোগাৰ কৰি আছে গোটেইখিনি মানুহে লগ হৈ পেলাই এইফালে বস্তু আনি আছে এইফালে বিয়নি মেল মাৰি আছে কাম কৰি আছে আৰু এতিয়া ফাইনেলি পানী তুলিবৰ কাৰণে আহি গ'লোঁ ময়ো আহিলোঁ বাৰু এইফালে নদীত আমাৰ ফালে পুখুৰীত পানী তোলে আৰু ইয়াতে নদীত পানী তোলে এয়াই মোৰ প্ৰথম মানে এক্সপিৰিয়েঞ্চ হৈছে এইবাৰ ফাৰ্ষ্ট টাইম নদীত পানী তোলা দেখিছোঁ খুব ভাল লাগিছে চাওকচোন ইমান ধুনীয়া লাগে নদীৰ পৰিৱেশটো চাওকচোন এতিয়াতো পানী কম হৈ আছে বাৰু যেতিয়া পানী বাঢ়ে তেতিয়া চাগে খুব পানী হৈ যায় একদম আৰু ইয়াতে কি কৰে কি নকৰে গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকক চাই থাকিবচোন আপোনালোকে আৰু আপোনালোকক যে কৈছিলোঁ মই আজি এখন স্পেচিয়েল পূজা আছে হয় স্পেচিয়েলেই হয় বাৰু পূজাখন হৈছে মনসা পূজা আৰু মনসা পূজা আমাৰ ইয়াতে ডাঙৰকৈয়ে পাতে মানে আৰু সাধ্য অনুযায়ী যোনে যেনেকৈ পাতিব পাৰে পাতে আৰু ইয়াতে মনসা পূজাৰে এইখিনি যা যোগাৰ গোটেইখিনি কৰি আছে চাওকচোন পানী তোলাৰ পৰা আদি কৰি আৰম্ভণি কৰি বলি আছে তাৰপিছত ভোগ আছে তাৰপিছত চাব আৰু কি হয় কি নহয়
গাইজ পানী তোলা হৈ গ'ল এতিয়া ঘৰত যাবৰ কাৰণে আহি আছোঁ আৰু সাংঘাতিক ৰ'দ দিছে একদম ৰ'দত মানে কি আৰু থাকিব নোৱাৰা অৱস্থা হৈছে কাপোৰ চাপোৰ গাই পাই লৈহে আৰু অলপমান আহিছোঁ আৰু কিবা কৰি পেলাই পিছফালৰ ভিউটো চাওকচোন নদীৰ ইমান ধুনীয়া লাগিছে আৰু গোটেইখিনি মানুহ একাদিক্ৰমে আহি আছে এইজনী ধুনু দেই আৰু এইফালে মামীও আহি আছে তো গাছ আহি থাকোঁতে মন্দিৰটো পাই গ'লোঁ ইয়াতে মন্দিৰটোত অকণমান টাইম ৰখি পেলাই সেৱা চেৱা কৰি পেলাই গোটেইখিনি আকৌ আহি আছে গৰমৰ কাৰণে খোজকাঢ়িব পৰা নাই মানে গোটেইখিনি মেখেলা চাদৰ পিন্ধি লৈছে শাৰী পিন্ধি লৈছে যে সেইকাৰণে আৰু ময়ো আহিলোঁ ঘৰত আহিবৰ কাৰণে মানে মোৰ কাৰণে টমটম ধৰিছিলে গোটেইখিনি মানে টমটমত চিট নহ'ল সেইকাৰণে ময়ে আহিব লগা হ'ল স্কুটিতে আৰু এইফালে পিছফালৰ পৰা মই ৰাখি আছোঁ আৰু গোটেই মানুহখিনিক মানে ভিডিঅ' কৰি আহি আছে এইখিনি গোটেইখিনি টমটমত আমাৰে মানুহ হয় পানী তুলিব যোৱাৰ মানুহ আৰু এতিয়া আহি পালোঁ ইয়াতে আহি পাই পেলাই পানী চানীখিনি ইয়াতে পানী যে তুলি আনিছিলোঁ সেইখিনি থৈ দিলে ইয়াতে থৈ পেলাই বাকী মাইকী মানুহখিনি ভিতৰত সোমাই গ'ল আৰু মই বাহিৰতে চোতালতে ৰখি পেলাই চাই আছোঁ বাহিৰৰ পৰিৱেশটো কোনে কেনেকৈ কি কৰে ইয়াতে এইফালৰ পৰা কামবিলাক কৰি গৈ আছে আৰু পূজাৰীজনেও কাম কৰি আছে আৰু এইফালে বস্তুবিলাক থৈ দিছে এইফালে দোনা সজাই আছে দোনাত কি দিয়ে কি নিদিয়ে চাওকচোন এইবিলাক দি আছে আৰু এইবিলাক কণী আৰু এইবিলাক যে চব এইবিলাক থৈ দিয়ে আৰু পূজাৰ কাৰণে থৈ দিছে থৈ দি পেলাই লাষ্টত নিয়ে বোলে ঘৰত আমাৰ ফালে নিনিয়ে বাৰু ইয়াতে ঘৰত নিয়ে বুলি শুনিছোঁ বাৰু তাৰপাছত এয়া দোনা সজাই আছে আমাৰ শাহু মায়ে আৰু এইফালে মামী আৰু মই বহি পেলাই আৰু এইফালে সীমা আৰু নিকি আৰু এইজনী মামী ডাঙৰ মামী ইহঁতে একদম পূৰা একদম খেলি আছে আৰু ইমান গৰম দিছে থাকিব নোৱাৰিলোঁ বাহিৰত ভিতৰত আহি পেলাই অকণমান বহি দিলোঁ বৌহঁতৰ ঘৰতেই তাৰপাছত নিকি আৰু নিভি ইহঁত দুজনী আৰু ডাঙৰজনী নামটো পাহৰি গ'লোঁ বাৰু মই আৰু ইহঁতে একদম পূৰা খেলি আছে আৰু বাহিৰত এতিয়া চাকি জ্বলোৱাৰ টাইম হৈ গ'ল এতিয়া চাকি জ্বলাবৰ কাৰণে আহি গ'লোঁ চাকি দিম আৰু ইয়াতে চব মানুহখিনিয়ে চাকি জ্বলাব বাৰু ইয়াতে যিমানখিনি মানুহ আহে আৰু অকণমান পিছত ইয়াতে বলি হ'ব কি বলি দিয়ে কি নিদিয়ে যদি দেখুৱাব যদি পাৰি তেতিয়াহ'লে আপোনালোকক মই দেখুৱাম বাৰু আৰু যদি নোৱাৰে তেতিয়াহ'লে নেদেখুৱাম যদি হ'লেও পিছত বলি হৈ যোৱাৰ পিছৰখিনি দেখুৱাব চেষ্টা কৰিম বাৰু আপোনালোকক চাই থাকিবচোন আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি দিবলৈ নাপাহৰিব দিছোঁ চাকি তাকি দি থৈ পেলাই গৈছে
যিহেতু আজি বলি পূজা আছিলে সেইকাৰণে বলি হৈ গ'ল বাৰু এতিয়া হোম পুৰিবৰ কাৰণে ৰেডি কৰি আছে আৰু মই এইফালে কাঠিতেই বহি আছোঁ আৰু আমাৰ আজি আলহী আহিছে মানে মাহঁত আহিছে মা দেউতা আহিছে দাদা আহিছে পূজাৰ কাৰণে আহিছিলে বাৰু আৰু ইয়াতে মা লৈ আহিছোঁ বহুত গৰমৰ কাৰণে দেউতা আহিব নোৱাৰিলে যিহেতু প্ৰেছাৰ থকা মানুহ ন অলপ ভয় কৰে মানে বেছি গৰমত আহিবৰ কাৰণে তাৰ কাৰণে অলপ ৰেষ্ট লৈ আছে আৰু মানুহ চাওকচোন গাইছ কিমান হৈছে এতিয়া সাংঘাতিক মানুহ হৈছে কিন্তু দেই জেগাটো ঠেক সেইকাৰণে বহুত হেৰি আৰু অলপ অসুবিধা হয় আৰু হ'লেও বৰ ধুনীয়াকৈ চলি যায় আৰু দিনটো সাংঘাতিক ৰ'দ দিছে বতাহ বৰষুণ দিলে কিন্তু অলপ প্ৰব্লেম হ'ল হয় মানে লাষ্টত আৰু এতিয়া ভোক চোক খাই পেলাই খাব বহিছোঁ আৰু এইফালে মই তলতেই বহিছোঁ ত' তলত মানে মতা মানুহখিনি বহাইছে যিহেতু দাদাহঁত যাব আৰু ঘৰত সেইকাৰণে অলপ আগতীয়াকৈ বহাই দিলোঁ আৰু মই নতুন ন এইবাৰ সেইকাৰণে অলপ চান্সটো মিলি গ'ল আৰু আগত খাবৰ কাৰণে অহা বছৰৰ পৰা এই চান্সটো নাপাওঁ আৰু এতিয়া চান্সটো পালোঁ যিহেতু লৈ ল'লোঁ আৰু এইফালে ভোগ দি আছে খিচিৰি আৰু এইফালে আলু ভাজি দি আছে আলু ভাজি খিচিৰি আৰু আচাৰ আছিলে আজিলৈ ইমানতে ভিডিঅ'টো সামৰি মাৰিছোঁ আকৌ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই লাভ ইউ অল এতিয়া আকৌ নেক্সট দিনাখনৰ আৰম্ভণি কৰি দিছোঁ ঘৰত আহি আছোঁ মানে মই বাছতে আহিছোঁ আৰু এই ৰাস্তাৰ সিফালে দেখিছেনে ট্ৰেইনখন ইমান ধুনীয়াকৈ বহি আছে আৰু এইফালে চিটত মই বহি লৈছোঁ